নিবিড় সন্ধ্যাৰ কথাৰে ডায়েৰীৰ পাতত প্ৰেম কাহিনী পাঠ দেৱজ্যোতি শইকীয়া সংগীত শিৱানন্দ বৰুৱা সম্পৰ্ক একো এটা নাছিল তোমাৰ মোৰ সতে মাথোন মোৰ সুহৃদয়ৰ সপোন আছিলা তুমি দিনক দিনে তুমি ধুনীয়া হৈ গৈ আছিলা আৰু মই তোমাৰ প্ৰেমত পাগল হৈ গৈ আছিলোঁ বিউটি পাৰ্লাৰৰ পৰশত তুমি আধুনিকতাৰ পোছাক পিন্ধা প্ৰতিবাদী নাৰী ৰূপৰ বৰ্ণনাত তোমাৰ ওঠৰ লিপষ্টিক আৰু নেল পলিচ এটি ৰঙীন ছাতিয়ে ঢাকি থৈছিল তোমাৰ যৌৱনৰ কোমলীয়া হাঁহিবোৰ আধুনিকতাই দিছে তোমাক হোৱাটছএপ ফেচবুক তাত তোমাৰ ৰূপৰ চৰ্চা হয় তুমি তাত অপূৰ্ব হৈ লাজুকী হাঁহি মাৰা তোমাৰ অনুভূতিক তাত এটি নাম দিয়া হয় তোমাৰ উদাসীন সময়ছোৱাত হেজাৰজন উপস্থিত হয় আৰু সেই হেজাৰজনৰ মাজত ময়ো যে শাৰী পাতি ৰওঁ শুনিছোঁ প্ৰেমে মানুহক আৱেগিক কৰি তোলে তুমিয়ে এদিন কৈছিলা তোমাৰ প্ৰেমত শাৰী পাতি থিয় হোৱাৰ মই হেনো বহু পিছত আৱেগিক হৈ মনৰ কথাবোৰ লিখিলেই হেনো কবিতা কিমানজন কবি তুমি সৃষ্টি কৰিলা এদিনো এবাৰো নুসুধিলা মৰমৰে কেনে আছো মই আৰু এদিন হঠাতে মোক তোমাৰ মনৰ মানুহজনৰ লগত চিনাকি কৰাই দিছিলা মোৰ শুকান ওঠত তেতিয়া আৰু কবিতা ওলোৱা নাছিল মাথোন দুচকুৰে অশ্ৰু নি কৰিছে তুমি জানা বহুখন ডায়েৰী কিনিলোঁ মই বহু কথাই লিখিলোঁ মই তথাপিও সেইবোৰ যে আধৰুৱা আজি আৰু অৱশেষত নিজেই খুজি ল'লোঁ তোমাৰ পৰা এখন ডায়েৰী হয়তো তুমি দিলা বন্ধুত্ব কেৰাব নোৱাৰি আৰু মই ল'লোঁ প্ৰেমৰ উপহাৰ বুলি বিশ্বাস কৰা সেইদিনাৰ পৰা মই আৰু তোমাক ভবা নাই পিছে তুমি দিয়া ডায়েৰীখনতো একো এটা লিখিব পৰা নাই হাতৰ আখৰ বেয়া হয় বুলি এদিন লিখিম ভাল পোৱাৰ সমস্ত কথা তুমি নুবুজা প্ৰতিটো কথা তোমাৰ সেই ডায়েৰীৰ পাতত